এই ফুলটো কি কৰিব তাৰ লাইন যদি গাই দিয়ে ভাল লাগিব দিয়কচোন দুটা পাত এটা কলি এইটো বৰষুণৰ বতৰত নে খৰাং বতৰত চাহপাত ছিগি ভাল লাগে আপোনালোকে নিমখ চাহ কিয় খায় চেনি চাহ কিয় নাখায় ঘৰৰ কাম কৰি বেছি ভাল লাগে নে বাগানৰ কাম কৰি ভাল লাগে আমাৰ ভাষা কেৰকম আহি ভালে আহি ঝুমুৰ নাচি পাইছেনে নাই এনে আপোনালোকে বিহু চিহু চাই পাইছেনে নাই অসমৰ পৰিচয় মানি মোৰ পিছফালে দেখা এই সেউজীয়া দলিচাবোৰ যাৰ সুবাসত সমগ্ৰ বিশ্বৰ পোৱাটো সতেজ কৰি তোলে আজি মই লৈ আহিছোঁ আপোনালোকক নগাঁও জিলাৰ কন্দলি চাহ বাগানলৈ কেৱল এপিঅলা চাহৰ সন্ধানত নহয় এই চাহ গছবোৰৰ আঁৰত থকা হাজাৰজনৰ শ্ৰম আৰু তাৰ সংস্কৃতিৰ সন্ধানত গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকক সেই আদিবাসী লোকসকলে গোটেই দিনটো কেনেকৈ চাহ বাগানত কাম কৰে আৰু তেওঁলোকৰ লগত আমি কিছু কথা পাতিম তেওঁলোকৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই যাওক এটা বেলেগ মজা পাব মই বৰ্তমান সেই চাহ বাগানখনৰ ভিতৰত আহিছোঁ আৰু চাওক সকলোৱে কি ধুনীয়াকৈ চাহ বাগানত কাম কৰি আছে মই অলপ তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম বাইদেউ এতিয়া বৰ্তমান কি কৰি আছে আমি জংগলী গছ কাটি আছে চাহপাতটো চাহপাতৰ যোনটো নেকি আগত কাটা আছে যে সেইকেইটা চব জাবৰি কেইটা পেলাইছে শুকান জাবৰি কেইটা কিন্তু চব পেলাই এতিয়া মানে চাহপাত ছিগা সময় নহয় নেকি নহয় সেই সময়টো কেতিয়া হয় এতিয়া এইটো জানুৱাৰীৰ পিছত হয় জানুৱাৰীৰ পিছত হ'ব এতিয়া মানে এইটো যে ওপৰটো কাটি দিছে নেকি এইটো ওপৰত কাটা আছে ন এই শুকান পাতকেইটা যে এইকেইটা আমি চাহপাত এইটো যে বুজালি ওলাব এই কাটি যে দিছে সেইটোৰ পৰা আকৌ নতুনকৈ পাত ওলাব সেইটো কাৰণত যে এইটো আমি এইকেইটা চাফা কৰিম এইকেইটা চাফা কৰি দিলে নহ'লে এই যে বুজালিটো মানে তলত থাকিব শুকান পাত আপোনাৰ ঘৰ এনে নাই আমাৰ ঘৰ আছে আমাৰ ঘৰ নাই ইয়াৰ পৰা অলপ দূৰ হয় মই বেলেগ এগৰাকীৰ লগত কথা পাতিম বাইদেউ আপোনালোকে সদায় কাম কৰিব আহে মানে গোটেই বছৰটোৱে আহে ৰাতিপুৱা কিমান সময়ত আহে আপোনালোকে 7:30 আৰু সন্ধিয়া 2টা বজাতে ছুটি হয় ভাত পানী খাই বৈ আহে আৰু ইয়াত খাওঁ লৈ আনো মানে ঘৰৰ পৰা লৈ আহে এটা বজাত খাওঁ গোটেই বছৰটোত কি কাম ওলায় এতিয়া ধৰি লওক চাফা কৰি আছে তাৰপিছত কি কাম হ'ব তাৰপিছত এই নালাকেইটা চাফা কৰিম আৰু এই কাগজকেইটা কাটে যে সেইকেইটা আমাৰ ফুল লৈ পেলাই চাফা কৰিম মানে আপোনালোকৰ গোটেই বছৰটোত অকল চাহ বাগানতে কাম হৈ থাকে মানে বেলেগ ক'তো একো কৰিব নালাগে আৰু চাওক সকলোৱে কি ধুনীয়াকৈ চাফা কৰি আছে আপুনি যিমান দূৰলৈ চাই তাত সেইফালেও চাওক গোটেই বাগানখন বহুত ডাঙৰ বাগান এখন বাইদেউ এইটো চাহপাতৰ ফুল নে এইটো চাওক চাহ গছৰ ফুল হয় এইটো এই ফুলটো কি কৰিব এইটো মানে ভাতৰ লগত খাব পাৰে এই ফুলটো তেওঁলোকে চব্জি বনায় অকণ যদি কৈ দিয়ে কেনেকৈ বনায় এইটো চাফা কৰিব লাগে নীলাটো ওলাই দিব লাগে ওই নীলাত ইয়াত যে এই নীলাটো সেইটো গোটেই চাফা কৰি দিব লাগে আৰু তাৰপিছত কেনেকৈ বনাব উবালি দিব লাগে গৰম পানীত বইল কৰি দিব লাগে তাৰপিছত আৰু হেৰি কৰি আলু বিলাহী দি পেলাই খাই ভাল লাগে নে ভালেই লাগে অলপ টেঙা বেছি দিব লাগে আৰু হয় আপোনাৰ নামটো এনে শকুন্তলা কানিকা মানে এই যে আৰু এটা কথা সুধো আপোনালোক এই যে ঝুমুৰ যে হৈছিলে গুৱাহাটীত আপোনালোকৰ গাঁৱৰ পৰা গৈছিল নে নাই গৈছিলে ন মানে ঝুমুৰ নাচিবলৈ আপোনালোকৰ ছোৱালীবিলাক গৈছিল আৰু কেনেকুৱা পালে চাই পেলাই ভালেই লাগিছে আপোনালোকৰ গাঁৱৰ পৰা কিমানগৰাকীমান গৈছিল আপোনালোকৰ গাঁৱত ঝুমুৰ এইবিলাক হৈ থাকে নে নাথাকে মানে কি সদায় হয় নে মানে কিবা উৎসৱ পাতিলে হয় আপোনালোকে চাহ বাগানীয়া গীত গান বা এনেকুৱা আপোনালোকে জানেনে নাজানে জানে যদি অকণ গাই দিয়ে চাহত অকণমান এটা লাইন যদি গাই দিয়ে ভাল লাগিব দিয়কচোন এটা গাই দিয়কচোন ভাল লাগিব কাম কৰি গাই থাকক ভাল লাগিব হয় বাইদেউ গাওক এই শকুন্তলা বাইদেউ গাওক কি গান গাম ৰে
हरियाली चाय के बागान मरे धनी কেনি যাব ছাড়ি রে আশা বহুত ধুনীয়া লাগিছে বাইদেউ একদম ধুনীয়া লাগিছে বাইদেউ আপুনি এই চাহ বাগানখনত কিমান বছৰ ধৰি কাম কৰি আছে আপোনালোকে আমাৰ এতে 60 বছৰ মানে হৈ গ'ল আপুনি কিমান বছৰ ধৰি কাম কৰি 60 বছৰ আপুনি আপোনাক সুধি 10 বছৰ আপুনি 10 বছৰ কাম কৰি 10 বছৰ বয়স আছিল 10 বছৰ বয়সৰ পৰা কৰি আছে আৰু আপোনালোকে আপোনাৰ 5 বছৰ এদি আপোনাৰ ঘৰৰ অকল আপুনিয়ে আহেনে আৰু বেলেগ কোনোবা আহে মোৰ ঘৰৰ মানুহ আহে সৰ্দাৰ কৰে এটা কথা সুধো এদিনত আপোনালোকে কিমান চাহ ছিগিব পাৰে চাহপাত এদিনত 60 কেজিও ছিগিব পাৰে 60 কেজি ছিগে ন এদিনত মানে সকলোৱে সমানে আপুনি নহয় কাৰ যোনে যেনেকা ছিগিব পাৰে আৰু হয় হয় মানে 60 লোকে আৰু ছিগো হয় এদি চাহপাত যে ছিগে তাৰ আপুনি যেহেতু বহুত বছৰ কাম কৰে তাৰ আচল মানে ধৰি লওক চিগাৰ ওপৰত নিৰ্ভৰ কৰে কোনে কিমান বেছিকে এদিনত হেৰি কৰিব পাৰে ন সঠিক নিয়মটো কেনেকুৱা মানে কেনেকে ছিগে বস্তুটো এতিয়া এই পাতটো আহিব নহয় তাৰ কলিটো ছিঙিব লাগে দুটা পাত এটা কলি এনেকা ছিঙিব দুটা পাত এটা কলি এতিয়া যে এইবোৰ যে বুঢ়া হৈ গ'ল এইবোৰ কাম নাই এইবোৰ নাই এতিয়া গজালি আহিব ইয়াৰ গজালি আহিব সেইটোহে ছিগিব ন মই বেলেগ এগৰাকীৰ লগত কথা পাতিম বাইদেউ বৰষুণৰ বতৰত নে খৰাং বতৰত চাহপাত ছিগি ভাল লাগে বৰষুণ মানে আপোনাৰ বাৰিষা ছিজনতহে চাহপাত ছিগে ন ধৰি লওক আপোনাৰ ৰ'দ দিলে বেছি ভাল লাগে মানে সহজ হয় নে বৰষুণ দি থাকিলে বেছি সহজ হয় ৰ'দ দিলে অলপ কষ্ট হয় আৰু ৰ'দ দিলে কষ্ট হয় বৰষুণতহে সহজ হয় মানে কিয় তেনেকুৱা কিয় বৰষুণত ভাল লাগে মানে ঠাণ্ডা থাকে না বতৰটো হয় ৰ'দ দিলে পুৰা লাগি থাকে না আপুনি যে আপোনালোকে ধৰি লওক ৰাতিপুৱা 7টা মানতে আহে ধৰি লওক তাৰ আগত ভাত পানী বনাই কৰি আহেনে ভাত পানী বনাই কৰি লৈ পেলাই আপোনালোকৰ ল'ৰা ছোৱালীবোৰক স্কুললৈ পঠাই পেলাই আপোনালোকে মানে আপোনাৰ ল'ৰা ছোৱালীবোৰ স্কুল যায় পঢ়ি আছে আৰু হয় হয় এনেই আপোনালোকে যে ইয়াত কাম কৰি থাকে চাহ বাগানত কেতিয়াবা হাতী বা তেনেকুৱা ওলায় নেকি বাৰু ইয়াত নোলায় ন এনেই এইখিনি অঞ্চলৰ হাতী ওলায় নেকি ওলাই চিজন মতে আজিলৈকে আপোনালোকে পোৱা নাই এই বাগানত যে কাম কৰি থাকে আপোনালোকৰ কেনেকুৱা লাগে মানে ভাল লাগে কিয় ভাল লাগে সেইটো আপোনালোকে সৰুৰ পৰাই কৰি আহিছে ভাল লাগে আমি সদায় কৰি থাকোঁ বহুত ভাল লাগে আপোনালোকে কাম কৰি থাকে ধৰি লওক চাহ বাগানীয়া ঝুমুৰ গীত কিবা গাই আপোনালোকে গায়নে কাম কৰি ইমান গান নাজানো আপোনালোকে ঝুমুৰ নাচি পাইছেনে নাই ঝুমুৰ নাচি পোৱা নাই কিয় মানে আপোনালোকে চাহ বাগানত আদিবাসী লোক ন আপোনালোকে ঝুমুৰটো আপোনালোকৰ এটা কথা কওকচোন আমাৰ ধৰি লওক অসমীয়া মানুহৰ ধৰি লওক বিহু বহাগ বিহু হ'লে বিহুটো নাচে ন আপোনালোকৰ চাহ বাগানৰ আদিবাসী লোকসকলে ঝুমুৰটো বিশেষকৈ কিহত নাচে কৰম পূজা যে হয় এনেই আপোনালোকৰ ধৰি লওক বিয়া চিয়া বা কিবা অনুষ্ঠান যদি হয় তাতো ঝুমুৰটো হয়নে এনেই আপোনালোকে এনেই নাচি পাইছে আৰু ঝুমুৰ আৰু আৰু এটা কথা কওক এই যে ইয়াত যে সকলোৱে যে কাম কৰি আছে আপোনালোকৰ মাহিলী হিচাপত পইচাটো দিয়ে নে ডেইলি হিচাপত দিয়ে সপ্তাহিক দিয়ে ন এটা কথা কৈছোঁ ঘৰৰ কাম কৰি বেছি ভাল লাগে নে বাগানৰ কাম কৰি ভাল লাগে কিয় ভাল লাগে বাগানত কিয় ভাল লাগে কিমান থাকে চবে লগৰীয়া বান্ধৱী চবৰ লগত হাঁহি ধেমালি কিমান ভাল লাগে ঘৰত থাকিলেতো অকলে থাকিবলগীয়া হৈ যায় এই বস্তাটো কিয় পিন্ধি লৈছে এই কাপোৰটো নাফালিব বুলি আমাৰ কোম্পানীত মানে কিবা এটা বস্তা দিয়ে পিন্ধিব নে মানে ইয়াত লাগি পেলাই কাপোৰটো ফালি যাব পাৰে ন এতিয়াতো লাগি পেলাই যে কাপোৰ ফালি যায় আপোনালোকৰ কথা পাতি মানে বহুত ভাল লাগিছে দেই কথা পাতি অলপ যদি আপোনালোকে আদিবাসী ভাষাত অলপ কথা পাতি দিয়কচোন দুইগৰাকীৰ মাজত
ধৰি লওক মই এতিয়া আপোনাক যদি সোধোঁ আপোনাৰ খবৰ ভালনে বাইদেউ যদি কওঁ আদিবাসী ভাষাত কি বুলি ক'ব কয় ইয়াৰ কম আহি ভালে আহি নেকি কি বুলি কৈছা কেনেকুৱা মানে ভাল আহে নাই অঁ কি বুলি ক'ব আদিবাসী আমাৰ ভাষা আমাৰ ভাষাত ইয়াৰ কম আহি ভালে আহি কিয়াৰ কম আহি ভালো আছে এতিয়া যে আপোনালোকে কাম কৰি থাকে আদিবাসী ভাষাতে সকলোৱে কথা পাতি থাকে ন মানে আপোনালোকে অসমীয়াও জানে আদিবাসীও জানে আৰু মানে ঘৰত যদি ঘৰত থাকে বা গাঁৱত থাকে আদিবাসী ভাষাতে আপোনালোকে কথা পাতে ন নাই চবে মানে একে জাতি নহয় না বেলেগ বেলেগ আমাৰ ভাষাটো বেলেগ আমি বেলেগ ভাষা সিহঁতেও বেলেগ ভাষা এনেকুৱা মানে কিন্তু আমাৰ বাগানীয়া ভাষাতে আমি এতিয়া কথা পাতি আৰু এটা কথা কওকচোন এই ধৰি লওক আমাৰ এতিয়া যে মাঘ বিহু গ'ল গম পায় নহয় মাঘ বিহু আপোনালোকৰ এইফালেতো বিহুটো তেনেকৈ নাপাতে মানে চাহ বাগানৰ উৎসৱেই পাতে আৰু হয় এনেই আপোনালোকে বিহু চিহু চাই পাইছেনে নাই পাইছে ন কেনেকুৱা লাগে বিহু হয় হয় বিহু নাচিব জানে নে নাজানে আপোনালোকে এনে দেখিছে আৰু বিহু নাচা হয় হয় এতিয়া যে আপোনালোকে দেখিলে বাগানত যিসকল মহিলা কাম কৰি আছে তেওঁলোকৰ কাৰণে এই দাদাকেইজনে কিন্তু যদি দেখাম নাই থৈ দিছে দেখিছে নহয় ডাঙৰ চৰিয়াত এইটো চাহ বনাইছে সেই বাগানত বহুত মানে কিমান মানুহে কাম কৰি আছে বৰ্তমান চব মিলি হ'ব 400-500জন মানুহৰ কাৰণে চাহ বনাইছে কম হ'ব পাৰে মানে 300-400 ভিতৰত হ'ব আৰু এই চাহটো চেনি চাহ নে নিমখ চাহ আপোনালোকে নিমখ চাহ কিয় খায় চেনি চাহ কিয় নাখায় চেনি চাহ খালে চুগাৰ বেমাৰ পৰে আমাৰতো পইচা নাই তেনেকুৱা কামানি কম 250 টকা হ'লে অলপ কি হ'ব ইয়াত মানে সকলোৱে নিমখ চাহে খায় মানে একে আপোনালোকে সৰুৰ পৰা নিমখ চাহে খায় জন্মৰ পৰাই মানে চেনি চাহ আজিলৈকে খাই পোৱা নাই কেতিয়াবা আলহী দুলহী গ'লে কেতিয়াবা কাৰোবাৰ ঘৰে খাওঁ আৰু নহ'লেতো নাই ঘৰত গ'লে দিয়ে এতিয়া মানে এবাৰ চাহ খাই গ'লহি তেওঁলোকে চাহটো ইয়ালৈকে খাব আহে আৰু নাই লৈ যাব লাগিব ভাড়াটো হয় ভাড়া দি ল'ব লাগিব ইয়াৰ পৰা লৈ যায় আৰু মানে প্ৰতিখন বাগানতে বেলেগ বেলেগ টিম আছে চবেই ইয়াৰ পৰা লৈ যায় আৰু নাই ভাগ আছে এইটো মোৰ ভাগটো বেলেগ আপোনাৰ ভাগটো বেলেগ সেইটো ভাগটো বেলেগ আপোনাৰ ভাগ ইয়াত কাম কৰি থকাখিনি আপোনাৰ ভাগৰ ভাগটো 10টা পানীৱালা আছে 10টা ভাগ আছে ইয়াত আৰু আপোনাৰ এতিয়া মানে কামটো হৈছে চাহ দিয়া আৰু কি কৰিব চাহটো বনাওঁ পানী আনিব লাগে ৰাইজক লৈ খুৱাব লাগে কোনোবাই যদি বেমাৰী হৈ গ'ল তাৰ পানীৱালা গাড়ী লৈ যাব লাগিব আনিব লাগিব শুনিলে আপোনালোকে তেখেতসকলে বহুত কষ্ট কৰে চাহ বাগানত আমাৰ চুপাৰ ভাইজাৰ চাহ বাগানখন আৰু আপুনি পানীৱালা ইয়াত তেওঁলোকে বহুতখিনি কষ্ট কৰে চাহ বাগানত কাম কৰা লোকসকলে আৰু সেই কষ্টৰ বিনিময়তে আপুনি সদায় ৰাতিপুৱা একাপ চাহ খাব পাৰে আপোনাৰ দুখ ভাগৰ লাগিলেও একাপ চাহ আৰু বহুত যদি টেনশ্যনত থাকে তেতিয়াও একাপ চাহ এই একাপ চাহৰ সোৱাদৰ আঁৰত আছে হাজাৰ হাজাৰ শ্ৰমিকৰ ঘাম আৰু তেওঁলোকৰ কেইবা ঘণ্টাৰ পৰিশ্ৰম সেয়েহে আজিহে মই বুজিছোঁ এই চাহপাতক কিয় সেউজ সোণ বুলি কোৱা হয় যদি আপুনি মোৰ আজিৰ এই ভিডিঅ'টোত চাহ সংস্কৃতিৰ এই সৰু যাত্ৰাটো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি মোৰ চেনেলটোত আজি প্ৰথমবাৰৰ কাৰণে আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে থেংক ইউ